হেল্ল', জাষ্ট আহি পালোঁ স্কুলৰ পৰা আৰু আহি ফ্ৰেছ হৈ লৈছোঁ কাৰণ আজি আহি আছে আমাৰ বিশেষ অতিথি আৰু দেখা পাইছে আমাৰ বিশেষ অতিথি কাই বিয়া হোৱাৰ পিছৰ পৰা মানুহ যিগুলো খবৰ নাই আৰু ইমানেই বিজি মানুহ কিবা কিবি আনিছে মাক বাপেকৰ মৰম আৰু তাকে খালোঁ আপোনালোকক খোৱাটো দেখাই দিলোঁ। তাৰপিছত আহিল আমাৰ এইটো টিকলি সদায়ে আহে তাই আবেলি টাইমত আৰু মোৰ লগত খেলে। আবেলি ভাত খাই মাকে জীয়েকক মাকৰ সম্পত্তি দেখাই আছে মানে নতুন নতুন কাপোৰ কাজিন এই আৰু ৰিলেশ্যনবিলাক বহুত মৰম লগা হয়। আৰু তাৰপিছত আমি যাব ওলালোঁ এঠাই মানে গাঁৱতে যাব ওলালোঁ বৰদেউতাহঁতৰ ঘৰত। বিয়াৰ পিছত যিহেতু প্ৰথম আহিছে তাই তাতে এবাৰ খবৰ লৈ আহিব আৰু সিহঁতৰ কাৰণে কিবা কিবি লৈও আহিছে। এয়া আমাৰ বৰদেউতা বয়স হৈছে যথেষ্টখিনি, তেখেতে সকলোতকৈ ডাঙৰ ভায়েককেইটাৰ ভিতৰত আৰু আমাক বহুত কিবা কিবি খাব দিলে কিন্তু মই খাব নোৱাৰিলোঁ যিহেতুকে জাষ্ট ভাত খাই আহিছোঁ। তাৰপিছত আকৌ ইফালে গ'লোঁ মামাহঁতৰ ঘৰত। গাঁৱৰ পৰিৱেশবিলাক খুব মনোমোহা হয় আৰু বহুত সহজ সৰল হয় আৰু সেইকাৰণে মই গাঁৱত থাকি বহুত ভাল পাওঁ। আৰু এইয়াতো টিকলু পিকলু বহুত মৰম লগা। এনেকৈ খাওঁতে ৰাতি হৈ গ'ল, ৰাতি এঠাইত আৰু ইফালে গ'লোঁ, যাই পেলাই ঘৰত আহিলোঁ। আজিলৈ ইমানে, বাই।